হেল্ল' গাইজ, আকৌ আহি গ'ল তোমালোকৰ মাজলৈ, তোমালোকক কিছুমান কামোৰ দিবলৈ, তোমালোকক কিছুমান মৰম দিবলৈ আৰু তোমালোকক কিছুমান মুখত অকণমান হাঁহি উলিয়াবলৈ। চ' গাইজ, সকলো ভালে আছানে? আই হোপ সকলো ভালে আছে, নিজৰ মা দেউতাৰ লগত ধেমালি কৰি আছা। চ' আজি ৰিয়েক্ট কৰিম কিছুমান কিউট কিউট ছোৱালীয়ে, কিন্তু ৰিয়েকশ্যনো কৰিম, লগতে পিক আপ লাইনছো মাৰিম আৰু অলপ ফ্লাৰ্ট কৰিম। অ'কে, চ' আই হোপ ভিডিঅ'টো চাই ভাল পোৱা। চ' বেছি দেৰি নকৰি, ইণ্ট্ৰ'টো বেছি দেৰি নকৰি ষ্টাৰ্ট কৰোঁ নেকি ভিডিঅ'টো? চ' ইয়া, ষ্টাৰ্ট। चांद को देख कर चांद भी शर्मा गया मुझे शर्म सी आए मेरा दिल घबराए সৰুৰ পৰা আজিলৈকে মই চন্দ্ৰত দাগ আছে বুলি পঢ়িবলৈ পাইছোঁ বা শুনিবলৈ পাইছোঁ বা দেখিবলৈ পাইছোঁ। মানে আজি পৰ্যন্ত এই ভিডিঅ'টো চোৱাৰ আগলৈকে মই চন্দ্ৰত দাগ আছে বুলি জানিছিলোঁ, কিন্তু জীৱনত প্ৰথমবাৰ চন্দ্ৰত মই তিল দেখা পাইছোঁ। देगा वो मगर अपनी जान देगा वो सुन के पिया धड़के जिया सब कहते हैं मैंने तुझको दिल दे दिया এইগৰাকী পিছৰ গৰাকী এই ছোৱালীজনী মাক হয়। মই ভাবিছিলোঁ কি বায়েক হ'ব চাগে, কিন্তু মাক হয়। মোৰ আণ্টিগৰাকীক দেখি পেলাই এটা কথা মোৰ মনত পূৰা মানে আহি আছে হা, মই সেইটো শ্বেয়াৰ কৰিছোঁ। আণ্টি যদি এইটো বয়সত ইমান ধুনীয়া, তেতিয়াহ'লে তেওঁ নিজৰ জীয়েকৰ বয়সৰ সমানত কিমান বেছি ধুনীয়া থাকিব লাগিব ভাবিছোঁ এবাৰ। কিমান ল'ৰা নিজৰ পিছত চাগে দৌৰাইছিলে, সেইটো কিন্তু ঠিক নাই দেই আণ্টি। परदेसिया ये सच है पिया सब कहते हैं मैंने तुझको दिल दे दिया चिकनी कमर पे तेरी मेरा दिल फिसल गया মোৰ তোমালোকলৈ এটা কুৱেশ্যন আছে হা। এই ভিডিঅ'টোত এটা মেকুৰী আছে, সেই মেকুৰীটো ক'ত আছে মই তোমালোকক 5 ছেকেণ্ড দিম, তোমালোকে বিচাৰি মোক দেখুওৱা চাওঁ। অ'কে, ষ্টাৰ্ট। 1 2 3 4 5 অ'কে। মেকুৰীটো তোমালোকে বিচাৰি নাপালা ন? কাৰণ মেকুৰীটো নায়েই। তোমালোকে যিটো চাই আছা ময়ো সেইটোৱে চাই আছো। चिकनी कमर पे तेरी मेरा दिल फिसल गया संदूक में बंदूक छुपाई के नियत में मोहब्बत की जरा थूक मिलाई के सुनसान से पिछवाड़े में जो तंग गली है उस तंग से गलियारे में माशूक बुलाई ले। ঐ শুনা না, এই তোমাৰ যে পিছফালে আছে ৰঙা লেম্পটো, সেই ৰঙা লেম্পটোৰ লিংকটো আছে নেকি? মোক দিবাচোন। মানে মোৰ গাৰ্লফ্ৰেণ্ডেও মানে ৰঙা লেম্প এটা বিচাৰি আছিলে। চ' মানে মই গাৰ্লফ্ৰেণ্ডক গিফ্ট দিম এই ৰঙা লেম্পটো। চ' যদি তুমিও পাৰা তেতিয়াহ'লে তোমাৰ লিংকটো মোক DM প্লিজ চেণ্ড কৰি দিবা না। समझ रहे हो समझ रहे हो ना संदूक में बंदूक छुपाई के नियत में मोहब्बत की जरा थूक मिलाई के सुनसान से पिछवाड़े में जो तंग गली है दिल के भी मिल ना पाऊं अब क्या करूं মই কিউট গাৰ্লছহে চাই আছিলোঁ, ভুলতে আহি পেলাই কাৰোবাৰ বেডৰুমত সোমাই গ'লোহি। আই এম চৰি দেই, মোক মানে ভুলতে আহি পেলাই তোমালোকৰ বেডৰুমত সোমালোহি। তোমালোকে কেৰি অন, তোমালোক লাগি থাকা, মই ওলাইছোঁ দেই। ओ नबो बिगुती ए दादा गले बिगुती তুমি বাড়ু গলৈ যোৱা এক্সেল পকাই স্কুটি ও নবো বিগুটি কিউটি তোমাৰ হাঁহিটি ডেকা বুঢ়া পাগল কৰা কি যে তোমাৰ চাৱনি। হেৰি কথা এটা শুনা না, তোমালোকৰ ওচৰত
কোনোবা ভাল চিনাকি মেকআপ আৰ্টিষ্ট আছে নেকি? যদি আছে প্লিজ কণ্টেক্ট নাম্বাৰটো বা মোৰ লগত চিনাকি কৰাই দিয়া না। মানে মোৰ যি ড্ৰিমছ আছিলে চব মই কেঞ্চেল কৰি দিছোঁ, মোৰ যিবোৰ এইম চব মই কেঞ্চেল কৰি দিছোঁ। এতিয়াৰ পৰা মোৰ মাত্ৰ এটাই দিন থাকিব, সেইটো হৈছে মেকআপ কৰা। চ' কাৰোবাৰ ওচৰত যদি চিনাকি আছে মেকআপ আৰ্টিষ্ট, তেতিয়াহ'লে মোৰ লগত চিনাকি কৰাই দিয়া না প্লিজ। আজিকালি ক'ত যে মেকআপ কৰে ছোৱালীবোৰে আৰু মানে চবফালে একদম পুৰা ধুনীয়া দেখাই থাকিব লাগিব ন। हम तो दिल दे ही चुके बस तेरे हाँ है बाकी थोड़ा सा प्यार हुआ है थोड़ा है बाकी थोड़ा सा प्यार हुआ বাকী থকাকণ মই ফুলফিল কৰি দিম দিয়া। বাকী যিমান ভাল পাবলৈ আছে মই সকলো তোমাৰ কাৰণে কৰি দিম দিয়া। তোমাৰ কাৰণে মই চব কৰিব পাৰিম, চব। আৰু তুমি জাষ্ট মোৰ এবাৰ হৈ বেলেগৰ নিচিনাকে চিট কৰিবলৈ মোৰ লাইফত নাহিবা। যদিহে তুমি মোৰ লগত ভালদৰে থাকিব বিচাৰিছা, ফিক্স কৰি ৰাখিব বিচাৰিছা মোৰ সৈতে, তেতিয়াহ'লে তোমাৰ সকলো সমস্যা মই সমাধান কৰি দিম। অ'কে? थोड़ा सा प्यार हुआ है थोड़ा है बाकी চ' গাইজ আজিৰ ভিডিঅ'টোত ইমানেই। এইকেইজনী ছোৱালীৰ ওপৰত ৰিয়েকশ্যন কৰিলোঁ, অলপ ফ্লাৰ্ট কৰিলোঁ, পিকআপ লাইন অলপ মাৰিলোঁ। যদি অকণমান হ'লেও তোমালোকৰ চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। কোনটো পাৰ্ট তোমালোকৰ বেছি ভাল লাগিলে সেইটো কমেণ্ট কৰি নিশ্চয় জনাবলৈ নাপাহৰিবা। অ'কে গাইজ? চ' সকলো ভালে থাকা, নিজৰ মাৰ লগত ধেমালি কৰি থাকা আৰু মোকো অকণমান মৰম দিবা। চেনেলটো অলপ ছাবস্ক্ৰাইব কৰি থৈ যাবা। বাকী মোক একো নালাগে, বাকী তোমালোকৰ মুখত অকণমান হ'লেও হাঁহি অনাৰ দায়িত্ব মোৰ। অ'কে গাইজ? চ' নেক্সট ভিডিঅ'টো আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই।